তেৰাইছ কিবা কিবিকৈ আকৌ আহি পালোঁ। আৰু এইবাৰ আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে মই সেই আগৰ লেকটোত আহিছোঁ, যিটো লেকত আমি তিনিজনে আহি পেলাই যে গ্ৰাফিক ডিজাইনাৰৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ'টো বনাইছিলোঁ। মই দেখা পাইছেনে নাইবা? সেই লেকটোতে আহিছোঁ, কাৰণ যোৱাবাৰ তিনিওজনে একেলগে আহিছিলোঁ, এইবাৰ মই অকলে আহিছোঁ। আৰু আজি একচুৱেল প্লেনটো হ'ল যে মই এটা বেলেগ মানে মোৰ আনটো চেনেলৰ কাৰণে বেলেগ এটা ভিডিঅ' এটা বনাম, কথা কোৱা ভিডিঅ' যেনিবা। কিন্তু অসমীয়া চেনেলটোৰ কাৰণত এতিয়া ভাবিলোঁ কিবা এটা বনাই লওঁ। বাপৰে কিবা ভয়ংকৰ শব্দ এটা হ'ল দেই, কিবা খালি আজি কোনো নাই দেখোন ইয়াতে, কিবা আন্ধাৰ আন্ধাৰ বা বেলেগ ধৰণৰ হৈ আছে। ৰ'ব, এইবিলাক জেগাৰ লগত প্ৰব্লেমটো হ'ল যে এইবিলাক জেগাৰ যিটো লেণ্ডস্কেপ থাকে ন, সেইটো বহুত সোনকালে সোনকালে চেঞ্জ হৈ থাকে। মানে লাষ্ট টাইম আহোঁতে এইখিনি জেগা অলপ বেলেগ আছিলে, এতিয়া অলপমান বেলেগ হৈ গ'ল। আৰু এই সূৰ্যটো পূৰা মোৰ চকুৰ সন্মুখতে আছে, মই আপোনালোকক একো দেখি পোৱা নাই, আপোনালোকে মোক কেনেকৈ দেখা পাই আছে। জাষ্ট খালি ভাল চাই জেগা এটা বিচাৰি ওলাব লাগে লাষ্ট টাইমৰ নিচিনাকৈ। তাৰপিছত মুখা চুখাখিনি খুলিম আৰু ন, মানে মাছ ঠাচখিনি। এতিয়া চাগে আপোনালোকে মোক দেখিছে এনেকৈ। বাপৰে সূৰ্যটো বেয়া মানে গৰম লগা নাই, খালি সূৰ্যটো বহুত কাঢ়াকৈ ওলাইছে। আৰু মানুহবোৰে মানে ইয়াতেও নিজৰ নাম লিখাৰ পৰা মানে হেৰি নহয়, নামটো লিখিবই। মই ভুলতে সেইফালে গুচি গ'লোঁ ওপৰেৰে। এইখিনি জেগা ভাল লাগে কিবা এটা, খালি সিফালে নহয় ইফালে আহিব লাগে। লাষ্ট টাইমৰ জেগাখিনি মই কেলৈ বিচাৰি পোৱা নাই বাৰু। এতিয়া আপোনালোকে চাগে ভাবিছে যে মই বুলেট এখন থাকোঁতে মই আপাচিখন লৈ পেলাই কেলৈনো ঘূৰোঁ, মানে বেছিকৈ নুঘূৰোঁ। এতিয়া ভাইটি নাই, আপাচিখন এনেই ঘৰত পৰি আছে কাৰণে বেছিকৈ ঘূৰিছোঁ, সেইটো এটা ৰিজন হয়। আৰু এটা ৰিজন হ'ল যে যিখন মোৰ মানে বুলেটখন, সেইখন হ'ল AS ৰেজিষ্ট্ৰেশ্যন, আছাম ৰেজিষ্ট্ৰেশ্যন সেইখন। আৰু ইয়াতে মানে বৰ্তমান অলপমান সেই পুলিচবিলাকে ৰিকভাৰী মডত আছেতো, সেইকাৰণে মানে সেইখন লৈ ঘূৰিলে অলপমান কিবা প্ৰব্লেম হ'ব পাৰে যেন ভাবোঁ। মানে মই চিয়'ৰ নহয় যেনিবা, এতিয়ালৈকে একো হোৱা নাই, কিন্তু সেইটো যিহেতু এখন পৰি আছে সেইকাৰণে চলাওঁ। তো ফাইনেলি কেমেৰা থ'বলৈ জেগা এটা পালোঁ, আৰু এতিয়া এইখিনি খুলিব পাৰি ন। তো ইয়াতে হাত মোজা কিছু থাকক যেনিবা। আৰু এতিয়া আপোনালোকে ভাবিব পাৰে যে বোলে মই তেতিয়াহ'লে নাম্বাৰটো কেলৈ চেঞ্জ কৰি লোৱা নাই, মানে আছামৰ পৰা মই মানে কৰ্ণাটকা কেলৈ কৰি লোৱা নাই। একচুৱেলি কৰিব খুজিছিলোঁ, কিন্তু বস্তুটো মানে অলপমান টুইষ্টেড মানে কেনেকুৱা ধৰণৰ, যেতিয়া মই আনি আছিলোঁ বাইকখন, মানে ছাপ'জ আপোনালোকে ধৰি লওক আপোনালোক হ'ল অসম, মই হ'লোঁ কৰ্ণাটক, ঠিক আছে। মই আপোনালোকৰ তাতে গোটেই গাড়ীখন গোটেইখন কিনি মেলি এতিয়া মই তাৰ পৰা চলাই আনিম, মানে লৈ আহিম কৰ্ণাটকালৈকে। চলাই আনিম, মই ট্ৰেইনত আনিছোঁ। তে পাৰ্মিশ্যনটো কাৰ পৰা ল'ব লাগিব, মানে আপোনাৰ তাতেই মই গোটেইখিনি কিনিছোঁ, আপোনাৰ লগত মোৰ গোটেই ডকুমেণ্ট আছে, আৰু মই আহিম ইয়াতে। চ' পাৰ্মিশ্যনটো কৰ্ণাটকাৰ পৰাহে ল'ব লাগে, যে বোলে মই আপোনালোকৰ তাতে গৈ পেলাই বাইকখন ৰাখিম, চলাম। চ' মই তেনেকৈ ভাবি মই বাইকখন লৈ আহি গ'লোঁ ট্ৰেইনত। আহি পেলাই ইয়াতে যেতিয়া RTO অফিচত গৈছোঁ যে বোলে পাৰ্মিশ্যন নিব লাগে, ইয়াৰে RTO অফিচত ক'লে যে বোলে ইয়াৰ পৰা নহয়, অসমৰ পৰাহে ল'ব লাগিব পাৰ্মিশ্যন, য'ৰ পৰা বাইকখন আহিছে। চ' সেইটো মানে অলপমান টুইষ্টেড। তাত মই অসমতো গ'লোঁ, সুধিলোঁ যে বোলে এইখন পাৰ্মিশ্যন ল'ব লাগিছিলে। তেতিয়া আকৌ অসমত ক'লে, মানে গুৱাহাটীত ক'লে যে বোলে বাইকখন শ্ব' কৰিব লাগিব, বাইকখন অলৰেডি মই ইয়াতে লৈ আহিছিলোঁ বাইকখন। চ' এইবিলাক মানে অলপমান কনফিউজনৰ কাৰণে এতিয়ালৈকে হোৱা নাই কৰাটো। মানে সিহঁতে অভিয়াছলি গুৱাহাটীত মানে অলপমান গম পাইছেতো, বস্তুখিনি মানে অলপমান কিৰিপ লগাই কৰিলে হৈ গ'লহেঁতেন, কিন্তু মই নকৰিলোঁ। সেইকাৰণে ইয়াতে অসমৰ ৰেজিষ্ট্ৰেশ্যন চলাব, মানে ৰুল ব্ৰেক কৰিব মন নাযায়, কিন্তু ইমান কমপ্লিকেটেড কিছুমান বস্তু। চিম্পুল মানে কিয় তেতিয়াহ'লে মই RC-খন কিহৰ কাৰণে, যদি মই অসমৰ পৰা একো পাৰ্মিশ্যন ল'ব লাগে। মানে RC-খনটো আছিলে ন মোৰ লগত, সেইটোৱে বুজি নাপালোঁ। আপোনালোকে যদি এনেকুৱা কিবা বেলেগ ষ্টেটলৈকে বাইক বা গাড়ী লৈ যাব খোজে, তেতিয়াহ'লে পাৰ্মিশ্যনটো আপুনি য'ৰ পৰা লৈ আহিব তাতে ল'ব লাগিব। এইবিলাক বস্তু স্কুলত শিকোৱা নহয়, কিন্তু এইয়া মানে উই হেভ টু লাৰ্ণ ইট দ্য হাৰ্ড ৱে। এতিয়া পাই গ'লোঁ সেই আগৰ জেগাটো, এইখিনিতে লাষ্ট টাইম বহি পেলাই আগৰ ভিডিঅ' এটা কৰিছিলোঁ। এইবাৰ তাতে যাম, ধুনীয়াকৈ বহি পেলাই ভিডিঅ'কেইটা বনাম। তাকে এইটো ভিডিঅ'ত চাগে মই আপোনালোকে মোক অকল খোজকাঢ়ি থকাই দেখিব, কাৰণ মোৰ এতিয়া এই যিটো বিলটো ন, এইটোত মানে আপোনাৰ চৰাইৰ ফটোগ্ৰাফীৰ কাৰণে বহুত ফেমাছ। মানুহে অকল চৰাইৰ ফটোগ্ৰাফী কৰিব, আপোনালোকে দেখিব, মানে বহুত ভাল ভাল চৰাই আহে যেনিবা। তে মই কোৱা নিচিনাকৈ লাষ্ট টাইম আহি পেলাই আমি এইখিনি জেগাত বহিছিলোঁ, এইখিনি জেগাত, এই টিলাটোত
ইয়াতে বহি পেলাই তাতে কেমেৰাটো থৈ পেলাই মই শ্বুট কৰিছিলোঁ, কিন্তু এতিয়া কিবা জাবৰ টাইপৰ হৈ আছে, কেমেৰাত চাগে ইমানকৈ নোলাব। আৰু সেইয়া চাওক বগলী, যদি আপোনালোকে দেখা পায়, এইয়া বগলী। ইয়াতে মানে এনেকৈ বহুত ধৰণৰ চৰাই আহে আৰু মানুহবিলাকে চৰাইৰ ফটোগ্ৰাফী কৰিব আহে ইয়াতে। কিন্তু এতিয়া মই আৰু এটা প্ৰব্লেম হ'ল, মোৰ ট্ৰাইপডডাল আনিব পাহৰি থাকিলোঁ। আৰু এতিয়া বৰ্তমান মই অকল এই গছডাল দেখিছোঁ, যিটো মানে মই অলপমান কামত ইউজ কৰিব পাৰোঁ। গতিকে মই ইয়াতে কেমেৰাটো অলপমান বহাব চেষ্টা কৰোঁ। ৰ'ব, ট্ৰাইপড নাথাকিলে কি হ'ল, যোগাৰ কিন্তু সদায় আছে কেমেৰাটো। ভাগ্য পালে গছডাল পাই গ'লোঁ, কাৰণ লাষ্ট টাইম এইখিনি জেগাত কৰিছিলোঁ, এতিয়া কিবা বেলেগ হৈ থাকিলে জেগাখিনি। এইয়া বগলী, ইয়াতে মোবাইলত বেছিকৈ জুম হ'ব, আপোনালোকে যদি দেখিছে। আৰু মানে কোৱালিটি মানে ইয়াতকৈ আৰু বেয়া কৰিব নোৱাৰে কোনো, বাট ষ্টিল But today in this video we'll be talking about a problem that YouTube has. Yes, YouTube has a problem. और ये ऐसा प्रॉब्लम नहीं है कि एल्गोरिथम रिलेटेड कि मैं छोटा यूट्यूबर हूँ, मुझे व्यूज़ नहीं आते, लाइक्स नहीं आते। ते হৈ গ'ল ৰেকৰ্ড। আপোনালোকে চাগে আনটো এংগল দেখিছে, ইয়াতে মই মোবাইলটো থৈছিলোঁ, বহুত কষ্ট হৈছিলে মোবাইলটো থওঁতে। কিন্তু মোবাইলটো থৈ পেলাই ইয়াতে হেলমেট বেগ চেগখিনি লওঁ আৰু এতিয়া লাহেকৈ। আৰু কথাটো হ'ল যে আহোঁতে এইটো জেকেট পিন্ধি আহিছিলোঁ, এতিয়া অলপমান ডাঙৰ জেকেট এটা পিন্ধি যাব লাগিব। চ' মই জেকেটটো চেঞ্জ কৰি লওঁ। যিসকল ব্লগাৰে কিন্তু অকলে ভ্লগ কৰি, মানে অকলে ভ্লগ কৰি ভ্লগবিলাক ইণ্টাৰেষ্টিং কৰিব পাৰে, তেওঁলোকৰ কাৰণে কিন্তু মেচিভ ৰেচপেক্ট দেই। মই নাজানো অকলে কেনেকৈ ভ্লগ কৰিব লাগে, মানে মই যিমান পাৰোঁ আপোনালোকৰ লগত কথা পাতি আছোঁ, কিবা কিবি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব ট্ৰাই কৰি আছোঁ। কিন্তু ইয়াতকৈ বেছি বেলেগকৈ আৰু কেনেকৈ কৰিব লাগে ভ্লগ মই তেনেকৈ ঠিক নাজানো, চেষ্টা কৰি আছোঁ। আৰু বেংগলোৰত নহয়, মানে আবেলিটো যিটো হয়, আবেলি আমাৰ তাতে কি কয়, আবেলি সোনকালে হয়, মানে আপোনাৰ টাইমটো আগত, মানে আবেলি হোৱাৰ। কিন্তু বেংগলোৰত ডিউৰেশ্যনটো বহুত সোনকালে হৈ যায়। মানে আপুনি এইমাত্ৰ সূৰ্য দেখা পাই থাকিব, এইমাত্ৰ ঘপককৈ পূৰা আন্ধাৰ হৈ গ'ল। ইফালে একবাৰ যাব মন আছিলে, এইবিলাক জেগাত, কিন্তু এই সিহঁতে মোক বেয়া চাই গৈছে দেই, তামাম চাইছে মানে মোক। ইয়াতে গাড়ীখন দেখিছোঁ, কিন্তু কোনো মানুহ নাই কিন্তু গাড়ীখনত। সঁচাকৈ মোৰ জুম লেন্স এখন কিনিব লাগে, কাৰণ ইমান ধুনীয়া ধুনীয়া বগলী ওলাইছে, মই এখন ফটো ল'ব নোৱাৰোঁ, কাৰণ মোৰ লগত জুম লেন্স নাই। একচুৱেলি কোনোবা এজন আৰু লগত হোৱা হ'লে তামাম কিবা কি চিনেমেটিক শ্বট ল'ব পাৰিলোহেঁতেন নিজৰে। এইয়া নাও চলি আছে, আপোনালোকে যদি দেখা পায়, মই জুম কৰি দেখুৱাইছোঁ ৰ'ব। এইয়া নাও, ভাল, এইবিলাক এক্সপিৰিয়েঞ্চ কৰিবলৈ ভাল। তেৰাইছ আন্ধাৰে হ'ব আৰু আহিলোঁ, ভিডিঅ'টো বনালোঁ, দুটা ভিডিঅ' একেলগে আহিব। আপোনালোকে যদি এইটো ভিডিঅ' চাই আছে, তলত লিংক থাকিব আনটো ভিডিঅ'ৰ, যিটো ভিডিঅ' মই ইয়াতে এইমাত্ৰ ৰেকৰ্ড কৰিলোঁ। দুটা ভিডিঅ' চাব। কিবা এটা সুৰংগ আহেনে পালোঁ দেখোন, বিতুপনৰ নিচিনাকৈ ফটোখনটো উঠো নেকি এটা ভিতৰত গৈ পেলাই। অ'কে, চ' মই কি ক'ব ওলাইছিলোঁ, ধুনীয়া লাগিছে পিছত দেখিবলৈ, মই আপোনালোক দেখুৱাই আছোঁ ৰ'ব এইখিনি কথাখিনি কৈ পেলাই। যে মই এইটো ভিডিঅ' একচুৱেলি কৰোঁ, মানে যিটো টপিকটোত ক'ব খুজিছিলোঁ, যে মোক বহুত কমেণ্ট আহি আছিলে, মানে আগৰ পৰাই আহি আছিলে, যে মোৰ হিন্দী আৰু ইংলিছটো ভাল বুলি মানুহবিলাকে কয়, যিটো মই নাভাবোঁ ভাল বুলি। মানে মইতো আচৰিত গৈছিলোঁ যে বোলে মানুহবিলাকে একচুৱেলি সেইটো ভাল বুলি ভাবিছিলে।
কিন্তু মই এটা মানে ভাবিছোঁ যে এটা ৰিজন বিচাৰি পোৱা নিচিনা হৈছে যে বোলে কিয় মেবি মানুহবিলাকে মোৰ হিন্দী আৰু ইংলিছটো ভাল পাব পাৰে সেইটোৱে মই এইবাৰ এইটো ভিডিঅ'ত ক'ম বুলি ভাবিছিলোঁ কিন্তু সেইটো মই নেক্সট ভিডিঅ'ত ক'ম এইটো ভিডিঅ'ত সেই বাইকৰ কথাটো শ্বেয়াৰ কৰিলোঁতো তো আগৰ ভিডিঅ'টোত হেৰি কৰিম এইটোৰ ওপৰতে ক'ম তেতিয়াহ'লে ষ্টে টিউন ছাবস্ক্ৰাইব কৰি যাব লাইক কৰি যাব লগ পাম অহা ভিডিঅ'টোত